এটা ৰাতিৰ কাহিনী। মোৰ কণমানিজনী ডাঙৰ হ'বহে পালে। সেইদিনা ৰাতি তাইক আৱৰি ধৰিছিল কলা এখন আৱৰণে। দুই এজনে গান গুণগুণাবহে পালে। তাই ৰুদ্ধ পতা হৈ সিহঁতৰ ফালে কেৰাহীকৈ প্ৰশ্ন কৰিলে, কি লাগে তহঁতক? অভিমান স্বাভিমান নে আন কিবা? তাতেই লাগিল গণ্ডগোল। ঘূৰি মাতাল নিশাত তাই উচুপিছিল। বৰষুণ জাক দিবহে পালে। তৰা চাৰিটি আহি তাইক আচল টানিছিল। পিছদিনা যেতিয়া জৰায়ুত কলা দাগ পৰিছিল, সকলো ঘৰমুৱা হৈ আঁতৰি গৈছিল। অপমানেৰে জুৰুলা হোৱা কণমানিজনী কিন্তু পৰি ৰৈছিল মুক্ত আকাশৰ তলত। সেইদিনা যে নৈখনেও আত্মহনন কৰিছিল। ঐ নাৱৰীয়া, তহঁতি নাহিলি কিয়? তাই হাজাৰবাৰ প্ৰশ্ন কৰিছিল, কিন্তু তেতিয়াও তাই উত্তৰ পোৱা নাছিল। সেই মাতাল ৰাতিতেই মোৰ জোন সমাজৰ বাবে অপদাৰ্থ হৈ পৰি ৰৈছিল। মোৰ জোন অপদাৰ্থ হৈ ৰৈছিল। ধন্যবাদ।